হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, মুভমেণ্ট জোনলৈ স্বাগতম। আজি মই গণেশগুৰিৰ গণেশ মন্দিৰলৈ গৈ আছোঁ। তাৰ পিছত দিছপুৰ কলেজখনলৈ যাম, কিয়নো এই কলেজখনত পেৰামেডিকেল টেকনিকেল কোৰ্চৰ এক্সাম হ'ব। চ' মই আৰু মোৰ ভণ্টি একেলগে ৰাওনা হ'লোঁ। শৰাইঘাট দলংখন পাৰ হোৱাৰ পিছত জালুকবাৰীৰ ফ্লাইঅভাৰত অকণমান ট্ৰেফিক জামত ফাঁচি গ'লোঁ। গুৱাহাটীৰ বৰাগাঁৱৰ পৰা বশিষ্ঠলৈ ফ্লাইঅভাৰ বনাই থকাৰ বাবে এই জাম জঁটৰ সমস্যাই সঘনাই হৈ থাকে আৰু কেইমাহমান যোৱাৰ পিছত মহানগৰবাসীয়ে এই সমস্যাটোৰ পৰা মুকলি হৈ যাব। লগতে মহানগৰীখন দেখিবলৈ খুব ধুনীয়া হৈ পৰিব। আমাৰ গাড়ীখনে গুৱাহাটীৰ খানাপাৰা 6 মাইল হৈ অভাৰ ব্ৰিজখন ওপৰে গৈ আমি এক নিৰ্দিষ্ট সময়ত সকলোৰে পৰিচিত ঠাই গণেশগুৰিৰ গণেশ মন্দিৰ পাই গ'লোঁ। এয়া আপোনালোকে স্ক্ৰীণত চাই আছে গণেশ মন্দিৰ। এই মন্দিৰটো গুৱাহাটীবাসীৰ এক ঐতিহাসিক উপাসনা কৰাৰ স্থল। মন্দিৰৰ সন্মুখৰ বিপৰীত দিশত দুখন ফুলৰ দোকান দেখা গৈছে আৰু এই দোকানকেইখনে ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে পূজাৰ সামগ্ৰীৰ লগতে ফুলৰ মালাৰ যোগান ধৰে। গণেশ মন্দিৰৰ সন্মুখৰ ৰাস্তাত সঘনাই যান বাহন অহা যোৱা কৰি থাকে যদিও ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ কোনো ধৰণৰ অসুবিধা নহয়। এই গণেশ মন্দিৰটো গুৱাহাটী চহৰখনৰ মাজত হোৱাৰ বাবে এক বিচিত্ৰ পৰিৱেশ দেখা যায়। মন্দিৰৰ গেটখন খুব ওখ আৰু ধুনীয়াকৈ অসমীয়াত গণেশ মন্দিৰ লিখা আছে। তাৰ পিছত মন্দিৰৰ ভিতৰ ভাগত বহু ভক্তই পূজা অৰ্চনা কৰা দেখা গৈছে। মেইন মন্দিৰটোৰ শিলত সোণালী ৰঙেৰে গণেশদেৱৰ মূৰ্তিত প্ৰলেপ দিয়া আছে। মন্দিৰৰ ভিতৰত এক বুজাব নোৱাৰা অনুভূতিয়ে ছানি ধৰিছিল। ধূপ ধূনাৰ সুগন্ধ আৰু ঘণ্টাৰ শব্দই কিছু সময়ৰ বাবে মোক বাহিৰৰ কোলাহলপূৰ্ণ পৰিৱেশখিনিক পাহৰণিৰ গৰ্ভলৈ লৈ গৈছিল। ইয়াত মই ভক্তৰ দৰ্শনাৰ্থীসকলৰ ভিৰ দেখি আপ্লুত হৈ গৈছিলোঁ। চমুকৈ ক'বলৈ গ'লে খুব ধুনীয়া পৰিৱেশ। তাৰপিছত মন্দিৰৰ ভিতৰৰ পৰা আহি সন্মুখত এখনৰ পিছত এখনকৈ সৰু সুৰা স্থানীয় মহিলাই দৰ্শনাৰ্থীসকলৰ বাবে ব্যৱসায়িক ভিত্তিত ফুল, ঘি, তেল, ধূপ ধূনা আৰু চাকিৰ ব্যৱস্থা কৰা দেখা গৈছে। গুৱাহাটীৰ গণেশগুৰিৰ চাৰিআলিত গণেশ মন্দিৰ থকাৰ বাবে ইয়াৰ আশে পাশে বহুতো বেংক, কৰ্পৰেট অফিচ আৰু বজাৰ হোৱাৰ বাবে সঘনাই দ্ৰুতগতিত যান বাহনবোৰ চলাচল দেখা যায়। অট'মেটিক ট্ৰাফিক ছিগনেলৰ ব্যৱস্থা থকাৰ বাবে যান জঁটৰ সমস্যা দেখা পোৱা নগ'ল। এই গণেশগুৰি চাৰিআলিটোলৈ আহিবলৈ বাছ, অটো, অ'লা, উবেৰ আৰু ৰিক্সা আদি ব্যৱহাৰ কৰিব পাৰে। পল্টন বজাৰ হৈ আহিলে প্ৰথমে উলুবাৰী, বৰা ছাৰ্ভিচ, ABC আৰু খ্ৰীষ্টিয়ান বস্তি পাৰ কৰি গণেশগুৰি চাৰিআলিত থকা গণেশ মন্দিৰলৈ আহিব পাৰে। ইয়াৰ পিছত মই ফুটপাথটোৰে আগবাঢ়ি আহি থাকোঁতে স্থানীয় মহিলা কেইজনীয়ে শাক পাচলি, কচু, ঢেকীয়া শাক আদি বিক্ৰীৰ বাবে দোকান দিয়া দেখা গৈছে। তেওঁলোক বৰ্তমান গ্ৰাহকৰ অপেক্ষাত। তীব্ৰভাৱে পৰি থকা ৰ'দৰ পোহৰেও বাধা দিব পৰা নাছিল এওঁলোকৰ কৰ্মস্পৃহাক। ইয়াৰ পিছত এই ব্যস্ত পথটিত যান বাহন আৰক্ষী বিষয়াৰ গাড়ী এখন টহল দি থকাৰ লগতে বিপৰীত দিশৰ পৰা এজনী মাখুন্দী হাতী আহি থকা এটি দুৰ্লভ দৃশ্য পৰিলক্ষিত হ'ল। গুৱাহাটীত এনেধৰণৰ বিচিত্ৰ দৃশ্য এজন মাউতৰ সৈতে হাতী এজনীক দেখা পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। তাত আকৌ গণেশ মন্দিৰৰ সমীপত। এই গণেশগুৰি ঠাইখন চহৰৰ আটাইতকৈ ব্যস্ত আৰু পুৰণি ঠাই। ইয়াত বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহৰ বসতি স্থান, লগতে খুব প্ৰসিদ্ধ ব্যৱসায়িক স্থান। অকণমান আগুৱাই গৈ বজাৰখনত সোমাই যাওঁ। এই বজাৰখন গণেশ মন্দিৰৰ একেবাৰে বিপৰীত দিশত। স্থায়ী আৱাসিক এলেকাৰ মাজত বজাৰখন দেখা গ'ল যদিও ইয়াত স্থায়ী বেপাৰীসকলৰ লগতে অনা অসমীয়া আৰু অসমীয়া বেপাৰীসকলক নিজৰ নিজৰ বস্তুসমূহ বিক্ৰী কৰি থকা দেখা গৈছে। ইয়াত আলু আৰু পিঁয়াজৰ বাহিৰে স্থানীয় বিভিন্ন কচু, ঢেকীয়া, বিভিন্ন টেঙা, লাও, বেঙেনাৰ লগতে ফল মূলৰ বজাৰ আৰু সৰু সৰুকৈ স্থানীয় মাছৰ দোকান দিয়া দেখা গৈছে। দোকানসমূহ ৰাস্তাত বহিছে বাবে দুই কাষে খুব পৰিপাটিকৈ দিয়া দেখা গৈছে। গ্ৰাহকৰ ভিৰ সামান্যভাৱে দেখা গ'ল, কিয়নো মই যিখিনি সময়ত উপস্থিত আছিলোঁ সেইখিনি সময়ত ঘড়ীত প্ৰায় 8 মান বাজিছিল। বস্তুসমূহৰ দাম অকণমান বেছি, কিয়নো এইখিনি ঠাইলৈ সামগ্ৰীসমূহ লৈ অহা গাড়ীৰ ভাড়া বহুত বেছি। সেয়েহে বস্তুৰ দামৰ মিল দেখা নাযায়। ইয়াৰ উপৰিও ইয়াত ধনী শ্ৰেণীৰ বসতি স্থান। ৰবিবাৰে ইয়াত গ্ৰাহকৰ ভিৰ দেখা পৰিলক্ষিত হয় অন্য বাৰসমূহতকৈ। গ্ৰাহকসমূহ বেছিভাগেই অসমীয়া, বেংগলী আৰু বিহাৰী। এই বজাৰখনৰ বেপাৰীসমূহ ঘাইকৈ অসমীয়া। এওঁলোকে বিক্ৰী কৰিবলৈ লৈ অনা সামগ্ৰীসমূহেই তাৰ প্ৰমাণ। এই বজাৰখনত সাধাৰণতে লোকেল মাছৰ চাহিদা দেখা পোৱা গ'ল। এই ব্যস্ত চহৰখনত এই বজাৰখন পথৰ দাঁতিৰ কাষত গঢ় লৈ উঠিছে বাবে এই অঞ্চলত বাস কৰা মানুহৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিলক্ষিত হৈছে। এই বজাৰখন ফুটপাথৰ দাঁতিত দৈনিক বহা দেখা যায় আৰু এই বজাৰৰ সামগ্ৰীসমূহ অন্য ঠাইৰ বজাৰৰ সামগ্ৰীসমূহতকৈ বহুত বেছি সতেজ দেখা যায়, যাৰ ফলস্বৰূপে ফুটপাথটোৰে অহা যোৱা কৰা ব্যক্তিসকলে এওঁলোকৰ গ্ৰাহক হৈ পৰে। সেয়েহে ইয়াত নতুন নতুন গ্ৰাহকৰ সংখ্যা বাঢ়ি গৈ থাকে। এই বজাৰখনৰ ঠিক বিপৰীত দিশত
ফুটপাথটোত আকৌ বিভিন্ন ৰং বিৰঙীৰ সাজ পোছাকৰ দোকানসমূহ দেখা গৈছে। গ্ৰাহকৰ ভিৰ কিন্তু দেখা পোৱা নগ'ল। পুৱাৰ ভাগত গ্ৰাহকৰ সংখ্যা নগণ্য, কিন্তু দুপৰীয়াৰ পৰা লাহে লাহে গ্ৰাহকৰ ভিৰ হোৱা দেখা যায়। এই কাপোৰবোৰ অধিক কম মূল্যত পোৱা যায় বাবে অহা যোৱা কৰা ব্যক্তিসকলৰ অধিক পচন্দৰ ঠাই। সন্ধিয়া হোৱাৰ লগে লগে গ্ৰাহকৰ ভিৰ দেখা পৰিলক্ষিত হয়। তাৰপিছত আগুৱাই গৈ থাকোঁতে সচৰাচৰ দেখা পাই থকা দোকানসমূহ খুলি থকা দেখা পৰিলক্ষিত হয়। এইখন এখন অপেন মাৰ্কেট বুলি ক'লেও ভুল নহ'ব। এই মাৰ্কেটখনত আপোনালোকে দেখা পোৱা বস্তুসমূহ অতি কম দামত ক্ৰয় কৰিব পাৰে। এই বজাৰখনত গ্ৰাহকৰ ক্ষেত্ৰত বাহিৰৰ মানুহ বেছিকৈ দেখা যায়। পূজাৰ বতৰত মানুহৰ ভিৰ যেনেকৈ দেখা যায়, ঠিক তেনেকৈ দৈনিক হাজাৰ হাজাৰ মানুহৰ ভিৰ দেখা পোৱা যায় এই বজাৰখনত। এই বজাৰখনৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি থকাহে দেখা গৈছে। আপোনালোকে ইয়ালৈ আহিলে অনুমান কৰিব পাৰিব। এই জনপ্ৰিয়তা আজিৰ নহয়। এই বজাৰখনে গ্ৰাহকৰ চাহিদা পূৰণ কৰাৰ উপৰিও নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰপিছত অকণমান আগুৱাই গৈ থাকোঁতে ফলৰ দোকানসমূহ ফুটপাথৰ কাষতে একে লাইনতে বহি থকা দেখা গ'ল। দোকানকেইখনৰ বিপৰীত দিশত কিছুমান দোকান আকৌ বন্ধ হৈ থকা দেখা গৈছে। এই দোকানসমূহত প্ৰায় ভাগতে গ্ৰাহকৰ সংখ্যা কম দেখা গ'ল। এনেও গণেশগুৰিত ফুটপাথৰ দোকানসমূহ পোৱাৰ ভাগত গ্ৰাহকৰ সংখ্যা কমেই দেখা যায়, কিন্তু আবেলি পৰত ইয়াৰ বিপৰীত ছবিহে দেখা যায়। চমুকৈ ক'বলৈ গ'লে ইয়াত এখন ফলৰ বৃহৎ বজাৰ আছে। এই বজাৰখনে সমগ্ৰ গণেশগুৰি অঞ্চলবাসীক বহুত দিন ধৰি ফলৰ যোগান ধৰি আহিছে। দুপৰীয়াৰ ভাগত আপোনালোকে এই বজাৰখনলৈ আহিলে ইয়াত খোজ কাঢ়িবলৈ ঠাই নাপায়। এই বজাৰখন পাৰ হৈ গ'লে আপোনালোকে ঠিক বিপৰীত দিশত আৰু এখন দিছপুৰ বাৰোৱাৰী পূজা সমিতি পাব। এই মুখ্য দ্বাৰখনেৰে পাৰ হৈ গ'লে আৰু এখন বজাৰৰ লগতে এখন হোটেল পোৱা যায়। ইয়াত দুপৰীয়াৰ পৰা ৰাতিলৈ মানুহৰ ভিৰ দেখা পৰিলক্ষিত হয়। প্ৰকৃততে এই ঠাইখিনিত ধনী শ্ৰেণীৰ মানুহখিনি সন্ধিয়াৰ সময়ত পৰিয়ালৰ সৈতে নানা ধৰণৰ ব্যঞ্জনৰ সোৱাদ ল'বলৈ অহা দেখা যায়। সময় বাগৰি যোৱাৰ লগে লগে গুৱাহাটী মেডিকেল কলেজলৈ যোৱাৰ পিছপিনৰ ৰাস্তাটোৰে আগবাঢ়ি গৈ থাকোঁ। ৰাস্তাটো নতুনকৈ বনাইছে যদিও কদৰ্যময় আৰু দুৰ্গন্ধময় পৰিৱেশ আঁতৰি নগ'ল। এই কদৰ্যময় পৰিৱেশ পাৰ হৈ অৱশেষত দিছপুৰ কলেজৰ ফিল্ডখন পালোঁ। ফিল্ডখনৰ অৱস্থা একেবাৰে তথাৱশ্য। ইয়াৰ পিছত মই কলেজৰ চৌহদলৈ আগবাঢ়ি গৈ থাকোঁ। ছিকিউৰিটি গাৰ্ডজনে গেটৰ সন্মুখত থিয় দি হেঙাৰ হৈ আছিল বাবে ভিতৰলৈ যোৱাৰ অনুমতি নাপালোঁ। গুৱাহাটী মেডিকেল কলেজলৈ যোৱা ৰাস্তাটো একেবাৰে সৰু। কলেজখনৰ ফিল্ডত সোমাই অকণমান নষ্টালজিক হৈ পৰিলোঁ। সৰু সৰু ল'ৰাকেইজনে ক্ৰিকেট খেলি থকা দেখি একেবাৰে শৈশৱলৈ উভতি গ'ল। আচলতে মই ফুটবল খেলি ভাল পাইছিলোঁ, কিন্তু ক্ৰিকেট খেলটোৱে আমাৰ ল'ৰালিৰ সময়ছোৱাত হাত পাউল দি নেমাতিলে। সেই সময়ত আজিৰ দৰে হাতে হাতে মোবাইল আৰু ঘৰে ঘৰে টিভি নাছিল, সেয়েহে ক্ৰিকেট খেলাৰ সুযোগ নেপালোঁ। আনফালে কলেজখনৰ ফিল্ডত অপেন কালচাৰেল ষ্টেজখনত কিছু অভিভাৱকে ৰৈ থকা দেখা গ'ল। আনফালে হোৱা অলপ দূৰত কৃষ্ণচূড়াৰ গছৰ ছাট পৰীক্ষা দিবলৈ অহা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকবোৰে অপেক্ষা কৰি বহি আছে, আৰু এওঁলোকৰ মাজতে ময়ো অপেক্ষা কৰি বহি আছোঁ। এয়া পৰীক্ষা শেষ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে ওলাই আহি আছে। অকণমান দূৰত মোৰ ভণ্টিজনীও আগবাঢ়ি আহি আছে, হাঁহি হাঁহি মোৰ পিনে। আনফালে পৰীক্ষা দি ওলাই অহা ছাত্ৰ ছাত্ৰীখিনিৰ বাবে ৰাস্তাটোত যান জঁটৰ সৃষ্টি হয় যদিও সামান্য সময়ৰ বাবে। অৱশেষত আকৌ লগ পোৱাৰ আশাৰে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।